স্বাগতম জনাইছোঁ ডিজিটেল হোৱা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ' দেখুৱাম আপোনালোকৰ কেইদিনমান আগতে মানে 14 তাৰিখে অসম চৰকাৰৰ পৰা এখন বিবৃতি প্ৰকাশ কৰা হৈছিলে, য'ত মানে কোৱা হৈছিলে যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতসকলৰ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব, আৰু লগতে যিসকলৰ নাম মানে ৰেচন কাৰ্ডত নাই, যিসকল সদস্যৰ ৰেচন কাৰ্ড আছে কিন্তু ৰেচন কাৰ্ডত নাম নাই, তেখেতসকলেও মানে এখন ফৰ্ম ফিল আপ কৰি দিব লাগিব। সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে এইটো ভিডিঅ'ত দেখুওৱা হ'ব, আৰু লগত ক'ত জমা দিব লাগিব সেই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। তো বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। প্ৰথমতে আহোঁ, আপোনালোকে ফৰ্মখন ক'ত পাব। ফৰ্মটো পাবলৈ হ'লে আপোনালোকে মোৰ এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত গুচি যাব, তাতে গৈ কিনে এখন হোৱাটছএপ নম্বৰ মানে লিংক এখন দেখা পাব, তাতে গৈ আপোনাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে মোৰ হোৱাটছএপত গুচি আহিব, তাতে আহি মোক হাই বুলি এটা মেছেজ দিব, মই আপোনালোকক ফৰ্মখন দি দিম। তাৰপিছত আহোঁ এতিয়া ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে। প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাব যে আপোনাৰ ইয়াতে প্ৰথমতে লিখা আছে ফৰ্ম চিৰিয়েল নাম্বাৰ। তো ইয়াতে আপোনালোকে একো লিখিব নালাগে, এইখিনি অফিচৰ মানুহে ফিল আপ কৰিব। তাৰপিছত আহোঁ আপোনাৰ কাৰ্ড টাইপ, আপোনাৰ যিসকলৰ BPL আছিলে আগতে তেখেতসকলৰ কাৰণে ইয়াতে BPL চিলেক্ট কৰি দিব। যিসকলৰ BPL নাছিলে তেখেতসকলৰ তিনিটাৰ ভিতৰত যিকোনো এটা আপোনালোকৰ যি হয় সেইটো ভৰাই দিব। দিয়াৰ পিছত ইয়াতে আহোঁ কাৰ্ড নাম্বাৰ। তো যিসকলৰ ধৰক এইটো ইয়াতে আপোনাৰ লিখিব লাগিব কাৰ্ড নাম্বাৰটো, যাৰ ধৰক 2-এজন সদস্যৰ নাম বাদ পৰি গৈছে, সদস্য ভৰ্তিৰ ক্ষেত্ৰতহে ইয়াতে কাৰ্ড নাম্বাৰটো লিখি দিব। অন্যথা আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে একো লিখিব নালাগে। তাৰপিছত ইয়াতে পাছপোৰ্ট ফটো যিকোনো বহুৱাই দিব, আপোনাৰ মুৰব্বীৰ মানে যাৰ নামত কাৰ্ডটো হ'ব তেখেতৰ ফটোখন ইয়াতে লগাই দিব। তাৰপিছত পাৰ্টিকুলাৰ অফ দ্য হেড অফ দ্য ফেমিলি, ধৰক নতুনকৈ আপোনালোকে এপ্লাই কৰিব গৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনাৰ ঘৰৰ মুৰব্বী মানে আপোনাৰ ৱাইফ বা আপোনাৰ স্ত্ৰীৰ নামটো ইয়াতে লাহেকৈ ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ শহুৰ মাকৰ নাম ইয়াতে ভৰাই দিব। তাৰপিছত ভৰাই দিব ইয়াতে শহুৰ দেউতাকৰ নাম। দিয়াৰ পিছত ইয়াতে আহোঁ স্পৌছ নেম, ইয়াতে আপোনাৰ যিজন মহিলাৰ নামটো ইয়াতে ভৰাই দিলে তেখেতৰ হাজবেণ্ডৰ নামটো ইয়াতে বহাই দিব। দিয়াৰ পিছত তেখেতৰ জেণ্ডাৰটো ইয়াতে দি দিব, আৰু তেখেতৰ ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিব। তো এইখিনিত আপোনাৰ গ'ল ডেট অফ বাৰ্থ। তাৰপিছত তেখেতৰ বয়সটো কিমান, মানে 2023 চনৰ হিচাপত তেখেতৰ বয়স যিমান হৈছে ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত ইয়াতে আপোনালোকৰ ইণ্ডিয়ান বুলি লিখি দিব, যিহেতু ভাৰতীয় তো ইয়াতে ইণ্ডিয়ান বুলি লিখি দিব। তাৰপিছত ইয়াতে লেণ্ডিং ফোন নম্বৰ যদি আছে কাৰোবাৰ দিব পাৰে, বা নিদিলেও একো আপত্তি নাই। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো বৰ্তমান মোবাইল নম্বৰ চলি আছে সেই মোবাইল নম্বৰটো ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্ট নম্বৰ ইয়াতে লিখি দিব, আপোনাৰ যিখন বেংকৰ বৰ্তমান চলি আছে তো সেইটো আপোনাৰ ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত ব্ৰাঞ্চটো ইয়াতে কোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্টটো খোলা আছে তো ইয়াতে লিখি দিব, আৰু বেংকৰ নামটো ইয়াতে ধৰক SBI লিখি আপুনি অব্লিক দি কিনে আপুনি কোনটো ব্ৰাঞ্চ, ধৰক আপোনাৰ মঙলদৈ, তো ইয়াতে মঙলদৈ পিছফালে লিখি দিব। তাৰপিছত ইয়াতে জব কাৰ্ড, তো জব কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব, আপোনালোকৰ যিখন জব কাৰ্ড আছে জব কাৰ্ডৰ নম্বৰটো ইয়াতে বহুৱাই দিব। তাৰপিছত ওপৰত যিসকলৰ BPL, ধৰক ইয়াতে আপোনালোকৰ BPL যিসকলে চিলেক্ট কৰিছিলে তেখেতসকলৰ যিহেতু আগতে BPL আছিলে তো BPL নাম্বাৰটো ইয়াতে আপোনালোকে বহুৱাই দিব লাগিব, মানে ওপৰত যিসকল BPL চিলেক্ট কৰিছে তেখেতসকলে BPL ইয়াতে লিখি দিব লাগিব। তাৰপিছত আহোঁ আপোনালোকৰ ষ্টেট, তো ষ্টেটটো অসম আছাম ইয়াতে লিখি দিব। তাৰপিছত আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় তো ডিষ্ট্ৰিক্ট নামটো ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত চাব ডিভিজন, ধৰক চাব ডিভিজন যাৰ যিটো হয় সেইটো বহুৱাই দিব ইয়াতে। তাৰপিছত আপোনালোকৰ যিটো চাৰ্কুল হয় চাৰ্কুলটো ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত আপোনালোকৰ ইয়াতে আছে মানে আপোনাৰ গাঁও নে চহৰ, তো দুটাৰ মাজত ইয়াতে কি লিখিব, যদি গাঁও হয় তেতিয়াহ'লে R লিখিব, আৰু যদি চহৰ হয় তেতিয়াহ'লে U লিখিব ইয়াতে। তাৰপিছত ব্লক, আপোনাৰ ব্লক কোনটো হয় ব্লকৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে গাঁও পঞ্চায়ত বা টাউন কমিটি, মানে ইয়াতে যদি আপোনাৰ গাঁও পঞ্চায়ত পৰে তেতিয়াহ'লে গাঁও পঞ্চায়তৰ নাম, আৰু যদি টাউন কমিটি পৰে তেতিয়াহ'লে টাউন কমিটিৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত আহোঁ ইয়াতে ৱাৰ্ড বা আপোনাৰ ভিলেজ, তো ইয়াতে আপোনাৰ গাঁওখনৰ নাম বা আপোনাৰ ৱাৰ্ড নাম্বাৰটো কিমান আছে আৰু কোনটো ৱাৰ্ডৰ হয় আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত আহিব আপোনালোকৰ ষ্টেটাছ অফ দ্য ৰেচিডেন্স অন হাউচ ৰেণ্টেল, যদি আপুনি নিজৰ ঘৰত থাকে তো অন হাউচ বুলি ইয়াতে লিখি দিব। তাৰপিছত নেম অফ দ্য হাউচ অনাৰ, যদি আপুনি ভাড়া থাকে তেতিয়াহ'লে এইটো ঘৰটো ফিল আপ কৰিব, আৰু যদি ভাড়া নাথাকে নকৰিলেও হ'ব। তাৰপিছত লেণ্ডমাৰ্ক, যদি আপোনাৰ ঘৰৰ ওচৰত কিবা মন্দিৰ বা মছজিদ বা কিবা আছে ইয়াতে বহুৱাই দিব, বা স্কুল যি আছে বহুৱাই দিব। দিয়াৰ পিছত আপোনাৰ ইয়াতে পিন নম্বৰটো বহুৱাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ ঘৰ নাম্বাৰটো,
তো ঘৰ নাম্বাৰটো ইয়াতে লিখি দিব দিয়াৰ পিছত আপোনাৰ ইলেকশ্যন ডাটা ইয়াতে ইলেকশ্যন ডাটাখিনি ভৰাব লাগিব কেনেকৈ ভৰাব লাগিব মই কৈ দিছোঁ সভা যিটো হয় সেইটো আপুনি ইয়াতে লিখি দিব আপোনাৰ যেনেকৈ মঙলদৈ লোকসভা বা আপোনাৰ তেজপুৰ লোকসভা মানে যিটো হয় সেইটো আপুনি ইয়াতে বহুৱাই দিব তাৰপিছত আপোনাৰ এছেম্বলি লাগ মানে আপোনাৰ বিধানসভা সমষ্টি যিটো হয় সেইটোৰ নামটো ইয়াতে বহুৱাই দিব দিয়াৰ পিছত আপোনাৰ ইয়াতে আহিব মেইন কামটো আপোনাৰ ইয়াৰ অফ দ্য ভোটাৰ লিষ্ট মানে কোন ভোটাৰ লিষ্টৰ মতে আপুনি এই দুটা ভৰাই দিলে মানে এতিয়া মানে প্ৰব্লেম এটা হ'ল মানে যিহেতু আপোনাৰ নতুনকৈ আপোনাৰ বিধানসভাৰ বতৰা চলি আছে সেইটো অকণমান প্ৰব্লেম হ'ব পাৰে তো এতিয়া যিটো বৰ্তমান যিটো আছে সেইটো আপোনালোকে ভৰাই দিব তাৰপিছত হ'ব আপোনাৰ নাম্বাৰ অফ দ্য পুলিং ষ্টেচন তো সেইটো আপুনি ক'ত পাব আপোনাৰ ভোটাৰ কাৰ্ডৰ পিছফালে যাব যোৱাৰ পিছত আপুনি তাতে আপুনি পাই যাব নাইবা আপোনাৰ ভোটৰ সময়ত যিটো কাগজ দিয়া হয় তাতো আপোনাৰ লিখা থাকে তাৰপিছত আহিব আপোনাৰ নেম অফ দ্য পুলিং ষ্টেচন এইখিনি আপোনাৰ যিখন ভোটাৰ কাৰ্ড আছে তো ভোটাৰ কাৰ্ডৰ পিছফালে আছে এইখিনি বস্তু তাৰপিছত আহোঁ ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ মানে আপোনাৰ যিখন পাৰ্মানেণ্ট এড্ৰেছ হয় সেইখিনি ইয়াতে ভৰাই লোৱা যদি আপোনাৰ আগত যিটো এড্ৰেছ ভৰালে তাৰ লগত যদি ছেম আছে তো ইয়াতে টিক চিন মাৰিব এইখিনি ভৰাব নালাগে তাৰপিছত আহোঁ এতিয়া প্ৰফেশ্যনেল ডিটেইলছ তো আপুনি কি কৰে ইয়াতে লিখি দিব দিয়াৰ পিছত আপোনাৰ এনুৱেল ইনকাম কিমান আপুনি ইয়াতে ভৰাই দিব তাৰপিছত আপোনাৰ চৰকাৰে দিয়া অনুসৰি আপুনি 2,50,000তকৈ যদি আপুনি বেছি ইনকাম কৰে তেতিয়াহ'লে এই আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব তাৰপিছত আহোঁ আপোনাৰ LPG গেছ কানেকশ্যন ডিটেইলছ তো আপোনাৰ ঘৰত যদি LPG কানেকশ্যন আছে তো তেতিয়াহ'লে ইয়াতে ইয়েছ বা ন' বুলি আপোনালোকে ফিল আপ কৰি দিব মানে এভেইলেবল নট এভেইলেবল মানে দুটাৰ মাজত এটা লিখি দিব তাৰপিছত গেছ কোম্পানী নেম তো ইয়াতে আপোনাৰ ঘৰত যদি LPG যদি ৰঙা চিলিণ্ডাৰ হয় তেতিয়াহ'লে LPG বুলি লিখি দিব আৰু যদি হালধীয়া আছে তেতিয়াহ'লে ভাৰত গেছ বুলি আপোনালোকে লিখি দিব তাৰপিছত গেছ এজেঞ্চি নেম তো আপুনি কোনটো এজেঞ্চিৰ পৰা গেছটো লয় তেখেতৰ নামটো ইয়াতে লিখি দিব তাৰপিছত কনজিউমাৰ নাম্বাৰ যিটো হয় আপুনি ইয়াতে বহুৱাই দিব এইখিনি হৈছে আপোনালোকৰ তেখেতসকলৰ কাৰণে যিসকলৰ ধৰক ৰেচন কাৰ্ড আছে কিন্তু ফেমিলি মেম্বাৰ আপোনাৰ বাদ পৰিছে নামটো অহা নাই তেখেতসকলৰ নামটো ভৰাবৰ কাৰণে এইখিনি ফিল আপ কৰিব লাগিব তো কি ফিল আপ কৰিব লাগিব ইয়াতে আপোনাৰ য'ৰ পৰা আপোনাৰ ৰেচনটো লৈ আছে তেখেতৰ সেই দোকানখনৰ নামটো ইয়াতে লিখি দিব তো তেখেতসকলে য'ত আপোনালোকৰ ৰেচন দোকানটো আছে তেখেতসকলে নিজে লিখিব দিব নহ'লে আপোনালোকে লিখিলেহে ভুল হ'ব কাৰণ তেখেতৰ কিবা এটা নাম্বাৰ আছে আপোনাৰ চিৰিয়েল নাম্বাৰ সেই নাম্বাৰ হিচাপ মতেহে তেখেতসকলে লিখি দিব ইয়াতে তাৰপিছত আহোঁ আপোনালোকৰ মানে কাৰ নামত আপোনাৰ কাৰ্ডটো আছে ইয়াতে 2 নম্বৰত আপুনি ভৰাই দিব যাৰ নামত কাৰ্ডটো ইস্যু হৈ আছে তেখেতৰ নামটো ইয়াতে লিখি দিব তাৰপিছত আপোনাৰ কি প্ৰয়োজন হ'ব তো আপোনাৰ কপি অফ দ্য এক্সিষ্টিং ৰেচন কাৰ্ডটো আপোনাৰ যিখন ৰেচন কাৰ্ড আছে তাৰ কপিটো লাগিব আপোনাৰ ফ্ৰণ্ট পেজ ফটো থকা যিটো আছে সেইটো আপোনালোকৰ লগত লাগিব লগতে লাগিব আপোনালোকৰ ফৰ্মত থকা 3 নম্বৰ পেজটো আপুনি ধুনীয়াকৈ প্ৰত্যেকজন মেম্বাৰৰ একাউণ্টত আপুনি ধুনীয়াকৈ ফিল আপ কৰি দিব লাগিব আৰু তৃতীয়তে আপোনাৰ ঘৰত যদি 10 বছৰৰ তলত আপোনাৰ কোনো ল'ৰা ছোৱালী আছে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে কি লাগিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো লাগিব তাৰপিছত ইয়াতে আপোনাৰ 5 নম্বৰত দিছে নিউ ফেমিলি আইডেণ্টি কাৰ্ড মানে ৰেচন কাৰ্ড যিসকলে মানে নতুনকৈ এপ্লাই কৰিব তেখেতসকলৰ কাৰণে এইটো 5 নম্বৰটো হৈছে তো ইয়াতে আপোনাৰ ডিটেইলছখিনি দিব লাগিব আপোনাৰ ষ্টেট আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় আপোনাৰ সাব ডিভিজন কি হয় সাৰ্কুল কি হয় মানে আপোনাৰ ৰাজহ চক্ৰটো কি হয় সেইটো দিব আপোনাৰ গাঁৱত থাকে নে আপুনি চহৰত থাকে ইয়াতে দি দিব আপোনাৰ ব্লকটো ইয়াতে দি দিব ইয়াতে আপোনাৰ জিপি বা আপোনাৰ জিপি মানে আপোনাৰ গাঁও পঞ্চায়ত বা আপোনাৰ টাউন কমিটিৰ নামটো ইয়াতে ভৰাই দিব দিয়াৰ পিছত ইয়াতে আপোনালোকে দিব গাঁওখনৰ নাম বা চহৰৰ নামটো আপুনি ইয়াতে ভৰাই দিব দিয়াৰ পিছত আপোনাৰ লাষ্টত ভৰাই দিব আপোনাৰ যদি কিমান বছৰ ধৰি তাতে আপুনি বসবাস কৰিছে তাৰ যিকোনো এখন প্ৰমাণ পত্ৰ তাতে কাটি দি দিব এতিয়া আহোঁ আপোনালোকৰ মূল বস্তুলৈ মানে আপোনাৰ কি বস্তুৰ প্ৰয়োজন হ'ব সেইখিনিলৈ তো ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে আপোনাৰ ডিটেইলছ পাৰ্টিকুলাৰ অফ ফেমিলি মেম্বাৰ ইন এনেক্সাৰ 1 তো এনেক্সাৰ 1টো কোনটো হৈছে আপোনাৰ 3 নম্বৰ যিটো পেজ আছে আপোনালোকে এইটো ফৰ্মত পাই যাব সেই ফৰ্মত আপোনাৰ ইয়াতে আপোনাৰ প্ৰত্যেক ফেমিলি ৱাইজ ইয়াতে ধৰক তেখেতৰ ফটো ইয়াতে লগাব লাগিব ইয়াতে তেখেতৰ নাম তেখেতে মেল নে ফিমেল ইয়াতে ভৰাই দিব তেখেতৰ জন্ম তাৰিখ তেখেতৰ বয়স কিমান তেখেতৰ ভোটাৰ চিৰিয়েল নাম্বাৰটো কিমান তাৰপিছত তেখেতৰ দেউতাকৰ নাম তেখেতৰ মাকৰ নাম তেখেতৰ স্ত্ৰী বা আপোনাৰ হাজবেণ্ডৰ নাম ইয়াতে ভৰাব লাগিব তাৰপিছত যিজন মানে মূল মুৰব্বী তেখেতৰ লগত সম্বন্ধ কি ইয়াতে আপোনাৰ 11 নম্বৰত বহাব লাগিব তাৰপিছত ইয়াতে ভাৰতীয় নে বিদেশী ইয়াতে লিখি দিব এনেকৈ আপোনালোকে পেজটো ফিল আপ কৰি ল'ব তাৰপিছত আহোঁ আপোনাৰ
দ্বিতীয়তে আপোনাৰ বিচৰা হৈছে যদি আপোনাৰ ঘৰত যদি মাইনৰ মানে 10 বছৰৰ তলত ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণে বাৰ্থ চাৰ্টিফিকেটটো প্ৰয়োজনীয় হ'ব মানে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো কাটি দিব লাগিব তাৰপিছত 3 নম্বৰত দিছে আপোনাৰ 2008 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টৰ নাম আছে নাই সেই নাম থকা পেজটো আপোনাৰ লগত গাঁঠি দিব লাগিব তাৰপিছত আপোনাৰ 4 নম্বৰত বিচৰা হৈছে আপোনাৰ ট্যাক্স যদি আপুনি ট্যাক্স পে কৰে তো এটো দিব লাগিব গাঁঠি অথবা আপোনাৰ যদি খাজনা ৰচিদ আছে তো খাজনা ৰচিদটো আপুনি দি দিব লাগিব গাঁঠি তাৰপিছত 5 নম্বৰত দিছে যদি আপোনালোকে আগতে ৰেচন কাৰ্ড আছিলে যদি বেলেগ ঠাইত আছিলে তো হেতু যদি কাটি আনিছে তো তাতে আপুনি যে সাৰেন্ডাৰ কৰিছে সেই সাৰেন্ডাৰ ৰিসিপ্টটো ইয়াতে গাঁঠি দিব লাগিব আৰু যদি নাই যদি নাছিলে তেতিয়া হলে আপোনাৰ কোন ধৰণৰ যে ৰেচন নাপায় হেতু আপুনি স্থানীয় FCS বা CR পৰা অথৰিটি এটা লিখি আনিব লাগিব তাৰপিছত আছে আপোনাৰ 6 নম্বৰ তো 6 নম্বৰত আপোনাৰ এড্ৰেছ প্ৰুফ মানে আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড নহব ইয়াতে তো এটোৰ বাহিৰে মানে যি আছে ভোটাৰ কাৰ্ড বেংক পাছবুক যি আছে আপোনালোকৰ ইয়াতে গাঁঠি দি কিনে ইয়াতে টিক চিন মাৰি দিব গুটিখিনিত আপোনালোকে টিক চিন বিলাক বহাই দিব ইয়াতে সিগনেচাৰ বিলাক কৰি ল'ব তাৰপিছত আহো আপোনাৰ তো এনেক্সাৰ যেটো 3 নম্বৰ পেজটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আগতে দেখুৱাই দিলো তাৰপিছত আহো এতিয়া 4 নম্বৰ পেজত তো 4 নম্বৰ পেজত কি হ'ব আপোনাৰ মানে কোনে আপোনালোকে ৰেচনটো পাব তেখেতৰ ডিক্লেৰেচন ইয়াতে লিখি দিব লাগিব যে আপোনাৰ অমুক জনে এটো আপোনাৰ ৰেচনটো আপোনালোকৰ লব তেখেতৰ আপোনাৰ যিজন মানুহৰ নামত আপোনাৰ ৰেচনটো লব তেখেতৰ ফটো ইয়াতে লগাই দিব দিয়াৰ পিছত আপোনাৰ সিৰিয়েল নম্বৰ তো সিৰিয়েল নম্বৰটো আপোনাৰ তাৰ পৰা আপুনি জৰ পৰা ৰেচনটো লব তেখেতসকলে আপোনালোকৰ দি দিব তাৰ পিছত যদি আপোনালোকৰ আগত কাৰ্ড আছিলে কাৰ্ড নম্বৰটো ইয়াতে লিখি দিব তাৰ পিছত কি কাৰ্ড আছিলে APL নে BPL তো ইয়াতে আপোনাৰ লিখি দিব লাগিব তাৰ পিছত আপোনাৰ ডকুমেন্টস লাগিব আকৌ ইয়াতে কি ডকুমেন্টস লাগিব সেইখিনি ইয়াতে দিব লাগিব যদি আপোনালোকৰ আগৰ ৰেচন কাৰ্ড আছিলে ইয়াতে দি কিনে টিক চিন মাৰি দিব আপোনাৰ ডিটেইলছ পাৰ্টিকুলাৰস আপোনাৰ এনেক্সাৰ 1 তাতে আপুনি বহাই দিছে ইয়াতে মাৰি দিব তাৰ পিছত বাৰ্থ চাৰ্টিফিকেট যদি আছে ইয়াতে টিক চিন মাৰি দিব তাৰ পিছত আহো বি নম্বৰ ফৰ দা ইস্যু নিউ ফ্যামিলি আইডেন্টি মানে নতুন যিসকলৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ড ইস্যু হ'ব তেখেতৰ কাৰণে এখিনি বস্তু লাগিব মানে আপোনাৰ পাৰ্টিকুলাৰ এনেক্সাৰ 1ত উল্লেখ কৰিছে না নাই সকলো যিমানখিনি সদস্য আছে ইয়াতে যদি কৰিছে ইয়াতে টিক চিন মাৰি দিব তাৰ পিছত বাৰ্থ চাৰ্টিফিকেটটো আছে যদি ইয়াতে টিক চিন মাৰি দিব চাৰ্টিফিকেট কপি অফ 11 পেজ মানে ভোটাৰ লিষ্ট 2008 চনৰ যিটো আছে তাতে আপোনাৰ নামটো আছে নাই যত আপুনি ৰেচনটো গ্ৰহণ কৰিব বিচাৰিছে তাতে আপুনি যদি আছে যদি গাঁঠি দিছে তো ইয়াতে টিক চিন মাৰি দিব তাৰ পিছত ইয়াতে আপোনাৰ যদি আপুনি ট্যাক্স পে কৰে নতুবা আপোনাৰ খাজনা ৰচিদ যদি আপুনি গাঁঠি দিছে তো ইয়াতে টিক চিন মাৰি দিব তো সাৰেন্ডাৰ কপি ইয়াতে মাৰি দিব টিক চিন দিয়াৰ পিছত আপুনি এড্ৰেছ প্ৰুফ গাঁঠি দিছে নাই ইয়াতে টিক চিন মাৰি দিব দিয়াৰ পিছত আপোনাৰ ৰিসিপ্ট নাম্বাৰ আৰু ৰিসিপ্ট ডেট মানে আপোনাৰ যত আপুনি জমা দিব আপোনাৰ এই ফৰ্মখন তাতে আপোনাৰ এখন ৰিসিপ্ট নাম্বাৰটো লিখি দিব ইয়াতে লিখিনে কিমান তাৰিখত ৰিসিভ কৰিলে হেতু লিখি কিনে আপোনাৰ সিল এণ্ড সিগনেচাৰ অথৰিটি মানে যত আপুনি জমা দিছে বস্তুটো তাতে আপুনি সিল মাৰি কিনে এইখিনি বস্তু আপোনাৰ হাতত ছিঙি দি দিব এতিয়া হো আপোনালোকে এইখিনি যে আপোনালোকে ফৰ্মখন ফিল আপ কৰিলে এইখিনি জমা দিব কত তো আপোনালোকে জমা দিব আপোনাৰ ঘৰৰ ওচৰত যত আপোনাৰ ডিলাৰ আছে যত আপোনাৰ সৰকাৰি ৰেচন দিয়া হয় তাতে আপোনালোকে লৈ গৈ কিনে জমা দিব পাৰিব আৰু তাতে জমা দি কিনে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব পাৰিব তো কেনেকুৱা লাগিলে ভিডিওটো নিশ্চয় কমেন্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আকৌ লগ পাম পৰৱৰ্তী ভিডিওত